সেইটোৱে কৰাৰ লগে লগে আৰু ইণ্ডিয়ানে হৈছে একদম চিআইডিও জিন্দাবাদ চিআইডিও জিন্দাবাদ এইটো কি কিয় কৰিব লাগে এইটোতো কৰিব নালাগে ইহঁতে আমি ক'ত বহি আছোঁ আমাৰ অংগনবাড়ীবিলাকৰ আমি যিটো আমাৰ কোনো দল নাই সংগঠন নাই কথাটো কৈছোঁ আমাৰ একো নাই আমি গৈছোঁ তাত এটাই স্বাৰ্থ আমাৰ দৰমহা বঢ়াব লাগে তাত আন্দোলন কৰিব লাগে আমি সেইটো কাৰণে গৈছোঁ আকৌ এই মতা মানুহটো আনি পেলাই ইয়াত পুৱকৰ লগাই চিঞৰাবলৈ কি দৰকাৰ ভাবি লাষ্টত আমাৰ ওচৰতে মানে এই শিলখাকুৰ হেৰি এটা হৈ আছিলে ধৰ্ণা এটা হৈ আছিলে মই সেইটো গাবলৈ ল'লোঁ আমাক মাটি লাগিবই বুলিহে গাবলৈ ল'লোঁ ভাল লগা নাই মানে মোৰ ওচৰত বহুত মানুহ বহি আছিলে শিৱসাগৰ যোৰহাট সিহঁতেও মোৰ লগতে সেইটোহে যে আমি এইটো নাগাওঁ আমিনো কেলে এইটো গাওঁ আৰু এই মতা মানুহটোৱে ইয়াত কি নাপাওঁ পৃথিৱী লিংগী মানুহ আহিছে মানুহ বহিবলৈ জেগা নাই ৰ'বলৈ জেগা নাই তলত হেৰি পকা বহিবলৈও জেগা নাই তাৰপিছত আৰু ক্ৰিয়া উপায় দে আপোনালোক বহক নতুন ওলাই দিয়ক হয়নে সিহঁতক কিয় এইটো কথা দিব লাগে আপোনালোক বহক নতুন ওলাই দিয়কটো কি অৰ্থ আছে আমাৰ ছোৱালীখিনি কি ওলাই যাব হয়নে বাৰু কথাটো সি কিয় চিঞৰিবগৈ তেনেকৈ আমাৰ মাজত কি চিঞৰিবলৈ ক'ল তাৰপিছতে আপোনাৰ 3টা বজাত মাতিলে মই আলোচনা কৰিম বুলি অজন্তা বাইদেৱে মাতি নি ক'লে নেকি আপোনালোকে বেলেগ সংগঠনৰ লগত কাম কিয় কৰিছে আপোনালোকে বেলেগ সংগঠনৰ লগত কাম কৰাৰ কাৰণে আমাৰ ছাৰে আপোনালোকক চকু মেলি চোৱা কিন্তু চাওক হিমন্ত বিশ্ব শৰ্মা ইমান বেয়া মানুহ নহয় য'ত মৰি থকা মানুহকো পইচা দিছে কিন্তু আমাক কিয় দিয়া নাই আমাক আৰু বেলেগে লাল বেনাৰখন বা কাশী চিনখন লাগেনে এই সাজযোৰে আমাৰ পৰিচয় কি পৰিচয় অংগনবাড়ী কৰ্মী সহায়িকা তাতকৈ আৰু আমাৰ বেলেগ পৰিচয় নালাগে আপোনালোকে চাওক মই আজি কৈছোঁ বেয়া নাপাব আমি 2022 চনতে 16 চনৰ 22 ডিচেম্বৰ আমি নেশ্যনেল এৱাৰ্ড পাইছিলোঁ তেতিয়া আমি যেতিয়া গুৱাহাটীলৈ আহিছোঁ ডাইৰেক্টৰ ছাৰহঁতে এখন মিটিং দি আমাক তাত ৱেলকাম জনাইছিলে জনাই পেলাই তেতিয়া আমাক কৈছিলে আপোনালোকৰ সমস্যাখিনি কওকচোন তেতিয়া আমি ডাইৰেক্টৰ ছাৰক কৈছিলোঁ ছাৰ আমাৰ মাননি ইমান কম আমি ইমান কষ্ট কৰোঁ আপোনালোকে যদি আমাক মাননিটো বঢ়াই দিয়ে বহুত সুখী হ'ম লগতে আমাৰ এই যিবিলাক বস্তু অংগনবাড়ী দিয়ে সেই বস্তুখিনিও যদি আমাক উন্নত মানৰ দিয়ে আমি সুখী হ'ম ছাৰ তেতিয়া ছাৰে কৈছিলে আপোনালোকৰ 3টা সংগঠন যেতিয়ালৈকে 3টা সংগঠন থাকিব আপোনালোকৰ দৰমহা কেতিয়াও নাবাঢ়ে আপোনালোকে এই চৰকাৰৰ লগত সহযোগ কৰি অকল অংগনবাড়ী কৰ্মী সহায়িকা হিচাপে আহক আপোনালোকৰ সদায় আপোনালোকৰ কামখিনি ছাকচেছ হ'ব এই কথাষাৰ কৈছিলে আৰু চিটুৰ বেনাৰখনৰ কথা আমাক বাৰে বাৰে কৈছিলে এই যে 12টা সংগঠন আছে 12টা না আইনি কেইটা চিটুৰ লগত 12টা সংগঠন জইন হৈ আছে যদি আমাৰ অংগনবাড়ী দিয়ে বাকীখিনি সংগঠনে এৰি দিবনে তেওঁলোকক সেইটো কাৰণে আমাক অকলে অংগনবাড়ী কৰ্মী সহায়িকা হিচাপে যাবলৈ দিছিলে ইতিমধ্যে যোগাযোগ কৰিছোঁ মোৰ ভতিজা এজনো CMৰ লগত থাকে সেইখিনি তেওঁ কথা নাই যিটো সত্য আমি সত্যত আছোঁ আজি সত্যৰ জয় হৈছে এই আজি সত্যৰ জয় কাৰণ তেওঁলোকে মিছা কথা কৈ আছে ছোৱালী ওলোৱা ছোৱালী বন্ধ কৰিছে আপোনালোকে জানেনে আমালৈ ফোন আহি আছে মিটিং কেঞ্চেল কৰিছে আৰু যাব নালাগে কালি এতিয়া আমাৰ CDPO ছাৰে মাতি নিছে মাতি নি একে কথাই কৈছে আপোনালোকে যদি পোষণ নকৰে আপোনালোকে যদি ডিউটি নকৰে তেনেহ'লে আপোনালোকৰ চাকৰি কোনেও ৰাখিব নোৱাৰে মই আজি আহি যদি মোৰ শ্বহীদহে যাব চাকৰি মই চুপাৰভাইজাৰ চবকে দায়িত্ব দিছোঁ আপোনালোকে পোষণ কোনে অন কৰিছে কোনে অন কৰা নাই সেইখিনি চাওক আজি আপোনালোকক সেইটো কাৰণে অনুৰোধ কৰিছোঁ আপোনালোকে এই যে ইলেকশ্যন এতিয়া ঘোষণা জাৰি কৰিলে এতিয়া কোনো কাৰণত আমাৰ দৰমহা নবঢ়ায়
কোনো কাৰণত নবহাই আপোনালোকে আপোনালোকৰ ডিউটি কৰি থাকক। মোৰ মনৰ ভাৱ কৈছোঁ দেই। আৰু কুচন অন কৰক, আমাৰ কাম কৰি থাকক। কাৰণ অফিচে বাধ্য হ'ব আমাক দিবলৈ। এতিয়া আমাৰ CDPO ছাৰেও ঘৰে ঘৰে মিঠকি চাৰ্কুলে যাব তেখেতো। আৰু দুইটা আমাৰ ইটো সংগঠনো মাতি আমি আমি দেৱাশীয়ে কালি জনাইছোঁ। ছাৰে মাতি উমৈহতীয়াকৈ মিলাবলৈ চাব। এটাই কৈছোঁ, ছাৰে ভাল, মই ছাৰ বহুত ভাল কাম কৰিছে। আমাৰ দুটা সংগঠন এটা কৰক, অকল অংগনবাড়ী কৰ্মী সহায়িকা হিচাপে কৰক। তেনেকৈ ছাৰক আমিও কৈছোঁ, আমি সকলোৱে কালি জনাইছোঁ। ছাৰে এইটো ল'ব। আৰু ছাৰ বহুত ষ্ট্ৰিক্ট। আমাৰ পূবচৈদাৰ যিজন ছাৰ আহিলে আমি কালি গম পালোঁ, তেওঁ কাকো ৰেহাই নিদিয়ে, কাকোৱে ৰেহাই নিদিয়ে। সেইটো কাৰণে আপোনালোক বিপদত নপৰিব। আকৌ এবাৰ মই হাতযোৰ কৰি কৈছোঁ, আপোনালোকে কুচন ফুৰক। যিখিনি ছোৱালী অহা নাই, বহুত ছোৱালীয়ে কিন্তু বুজি পোৱা নাই। কোনোবাই উচতাই দিছে, সেই উচতনিটো খাইছে। বহুত ছোৱালীয়ে যে ভাবিছে কেন্দ্ৰটো যদি কুচন বন্ধ দিলে আমাৰ দৰমহা বাঢ়ে। হয়, এই 1.5 মাহ যদি বন্ধ দিলে আৰু এগৰাকী ক'ৰ আহিছে মই নাজানো, সেইগৰাকী তেওঁলোকৰ চিটুৰ কোনোবা এগৰাকী আহিছে বাহিৰত, বেলেগ ৰাষ্ট্ৰৰ, যাৰখন নে ক'ৰ ভালকৈ নাজানো। তেখেতে আহি কৈছে 10 মাহ কেন্দ্ৰ বন্ধ দি থাকক, আপোনালোকে ভয় নকৰিব। এনেকুৱা মেছেজটো পাইছোঁ। 10 মাহ কেন্দ্ৰ বন্ধ দিয়ক, আপোনালোকক কোনেও একো কৰিব পৰা নাই। তেতিয়া মই ভাবিলোঁ যে তেওঁলোকৰ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থা হিচাপে যাম বুলি ক'লে। আৰু আমি অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থা হিচাপে আমি সংগ্ৰাম কৰিম বুলি দৃঢ়তাৰে আমি প্ৰতিজ্ঞা হৈ ওলাই গ'লোঁ। 26 তাৰিখৰ দিনা মই ওলাই গ'লোঁ গহপুৰৰ পৰা। মোৰ লগত গৈছে কেইজনীমান ছোৱালী। তাৰপিছতে গৈ যেতিয়া আমি আন্দোলনত যোগদান কৰিবলৈ ধৰিছোঁ, আমাৰ বেনাৰ আমি লগাইছোঁ, তেওঁলোকৰ বেনাৰ তেওঁলোকে লগাইছে। কিন্তু দুখৰ বিষয়, যেতিয়াই আমি আন্দোলনৰ শ্লোগান দিব ধৰিলোঁ, তেতিয়াই চিআইটোৰ ৰঙা ফ্লেগখন মোৰ মূৰৰ ওপৰতে আহি দিলে। তাৰপিছতে নাৰায়ণপুৰ প্ৰজেক্টৰ ছোৱালী অলপমানে মোক টানি পেলাই তাৰ পৰা লৈ গুচি গ'ল। বাইদেউ আপুনি কিয় ৰঙা ফ্লেগৰ তলত থাকিব? তাৰপৰা দেখিলে ইণ্ডিয়া বাইদেৱে দেখিলে, আইমণি বাইদেউক দেখোন টানি নিছে। ইণ্ডিয়া বাইদেৱে মোক টানি পেলাই তেওঁলোকৰ মঞ্চলৈ লৈ গৈছে। তাৰপিছত এনেকুৱা হ'ল, আন্দোলনটো আমি চৰকাৰৰ লগত, যুদ্ধটো আমি চৰকাৰৰ লগত কৰিব লাগে, আমি কণ শিশুৰ লগত নহয়। এতিয়া কুশল ডেকাৰ কেন্দ্ৰ বন্ধ কৰি দিলে চৰকাৰৰ কোনো ক্ষতি নহয়। আমি জানা ক্ষতি হৈছে আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাৰ কণ শিশুসকলৰ, সেই গাঁৱৰ ৰাইজৰ। আজি আমি যুদ্ধ লাগোঁ, আমাৰ দৰমহা বঢ়াবৰ কাৰণে আমি চৰকাৰৰ লগত লাগোঁ। আমি আগতেও 2015 চনৰ পৰা সংগ্ৰাম কৰিছোঁ। কৰ্মীগৰাকী গৈছোঁ, সহায়িকাই কিন্তু কেন্দ্ৰটো খুলি ৰাখিছে, বা সহায়িকাজনী গৈছে, কৰ্মীগৰাকীয়ে কেন্দ্ৰটো খুলি ৰাখিছে। এতিয়া নন ষ্টপ কেন্দ্ৰ ধাৰাসাৰ বন্ধ, এইটো আমাৰ কাৰণে কিন্তু শুভ লক্ষণ নহয়। মই জানো কালি ঠিক তেনেকৈ CDPয়ে আমাক মাতি নি পেলাই কথাখিনি ক'লে যে আপোনালোকৰ চাকৰি আমি বচাব নোৱাৰিম, আমাক লিষ্ট দিব। লিষ্ট দিছে, গতিকে মই প্ৰথম আহিয়া যদি আৰু আপোনালোকৰ মুখখন কাটিব লগা হয়, ইয়াতকৈ আৰু দুখৰ কথা আছেনে? যিমান পাৰে আপোনালোকে মিটিং দি পেলাই ছোৱালীখিনিক বুজাওক যে কেন্দ্ৰ খোলক, কুশল ডেকাৰ খোলক। আপোনালোকলৈ মোৰ এটা বিনম্ৰ অনুৰোধ, আপোনালোকে কেন্দ্ৰ বন্ধ নকৰিব। তাতে এতিয়া অধিসূচনা জাৰি হৈছে, এতিয়া কোনো চৰকাৰী আপোনালোকক অনুদান নিদিয়ে বা মাননি নিদিয়ে। প্ৰপ'জেল এটা বাধ্য হৈছে, সঞ্চালক মহোদয়ে বাধ্য হৈছে, সংগ্ৰামৰ যোগেদি প্ৰপ'জেল দিবলৈ বাধ্য হৈছে। 2015 চনত সমাজ কল্যাণ সঞ্চালক মহোদয় প্ৰমোদ চন্দ্ৰ কলিতা ডাঙৰীয়াও আমাৰ সংগঠনক কৰ্মীৰ দৰমহা 15,000 হ'ব লাগে আৰু সহায়িকাৰ দৰমহা 10,000 হ'ব লাগে বুলি প্ৰপ'জেল আমাৰ হাততো তুলি দিছিলে। কিন্তু আমি সংগ্ৰাম কৰিছিলোঁ।
আমি কিন্তু অখিল গগৈ নাঙলটো লোৱা নাই দেই আজি তাৰিখলৈকে। আমি আৰে তেওঁলোকৰ পৰা পৰামৰ্শ লৈছিলোঁ। আমি মাইকী মানুহ এগৰাকী গৈ পেলাই 3 দিনৰ আগতে পাৰ্মিশ্যন ওলোৱা কিবা উলিয়া তেওঁ আমাৰ ছোৱালীয়ে সময় দিব নোৱাৰে, চব বোৱাৰী মানুহ। এতিয়া তেওঁলোকৰ অসম ৰাজ্যিকৰ যি কেইগৰাকী বিষয়ববীয়া তেওঁলোকৰ এখন সংসাৰ নাইকিয়া, তেওঁলোকে দিনে ৰাতি থাকিব পাৰিব, কিন্তু আমাৰ ছোৱালী আমাৰ লিডাৰে দিনে ৰাতিয়ে তাত বহি থাকিব নোৱাৰে। এতিয়া এনেকুৱা ভাবিছে কি তেওঁলোকে দিনে ৰাতি আজি 14 কেইদিন কৰিলে 14 দিন নে 15 দিন কৰিছে নেকি, 15 দিন কৰিছে। আৰু তেনেকুৱা বাৰ্তা আহিছে প্ৰপ'জেলটো পাওঁতে আজি কেন্দ্ৰ বন্ধ দিব লাগে, আজি হোটেলত চাহ খাব লাগে, আজি বম ফুটাব লাগে। আৰু 2015 চনত আইমণি বৰুৱা অসম অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ সম্পাদিকা নৱকুমাৰ দলৰ লগত অকলে বহি পেলাই আমাৰ সংগঠনে 1000 আৰু 500 টকা বৃদ্ধি কৰা ৰেকৰ্ড আছে। কিন্তু অসম ৰাজ্যিকক মতা নাছিলে। মই বহি পেলাই তেতিয়া চৰকাৰৰ কিমান টকা লছ হৈছিলে, এমাহত 600 কোটি টকা লছ হৈছিলে। তেতিয়াই চিন্তা কৰিছিলে 12,000 প্ৰপ'জেলটো দি দিলে আপোনালোকে ভাবিছে নেকি 12,000 দি দিলে যে অতি সোনকালে গৃহীত হ'ব? এইটো অসম্ভৱ। আজি চাওক 2020 চনত যেতিয়া বিত্তমন্ত্ৰী আছিলে হিমন্ত বিশ্ব ডাঙৰীয়া ছাৰ, তেখেতে 1000 টকা কৰ্মীৰ কাৰণে আৰু সহায়িকাৰ কাৰণে 500 টকা বৃদ্ধি কৰিছিল, কিন্তু দিব পাৰিলেনে? আজি তাৰিখলৈকে দিব পৰা নাই। গতিকে এটা পৰ্যায়ত নিশ্চয় বাঢ়িব। আজি চাওক 1,21,000 অংগনবাদী কৰ্মী সহায়িকা সন্থা আছে। আপোনালোকে কেলকুলেটাৰ কৰক যে 1000 বা 500কে বৃদ্ধি হ'লে কিমান টকাৰ চৰকাৰৰ প্ৰয়োজন হ'ব বাজেটটো। সেই তেতিয়া 2015 চনত যেতিয়া মই 1000 টকা বৃদ্ধি কৰিছিলোঁ নৱকুমাৰ দলে লগত, তেতিয়া 600 কোটি টকা খৰচ হৈছিলে। গতিকে ঘপককৈ 12,000 টকা বৃদ্ধি কৰি নিদিয়ে, এইটো অসম্ভৱ। দিব, বুজিব লাগিব। আমি আমাৰ নিজস্ব বেনাৰ লৈ পেলাই চৰকাৰৰ সপক্ষে মাত মাতি পেলাই আমি সংগ্ৰাম কৰিলে কিন্তু আমি জয় হ'ম। তাকে নকৰি যদি CI2 জিন্দাবাদ, চিটু জিন্দাবাদ ধমনি দি পেলাই বিজেপি গো বেক এইবিলাক শব্দৰে আমি কেতিয়াও জয়ী হ'ব নোৱাৰোঁ। আপোনালোকে চাওক, আজি অসম অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ সম্পাদিকা হিচাপে মই কৈছোঁ, গড়মূৰত মাত্ৰ 7 গৰাকী অংগনবাদী কৰ্মী গৈ পেলাই গুৱাহাটী ৰাজপথ কপোৱা ৰেকৰ্ড আছে। গতিকে এই সংগঠনটো বহুত ত্যাগ, আৰু মই বেমাৰী হৈ গ'লোগৈ, বহুত হেৰি কৰিলোঁ। এতিয়া মই মানে কি হৈছে, মানে এইবিলাক ভাগৰুৱা হৈ গৈছোঁ সংগ্ৰাম কৰি কৰি। কোনোবাই যদি সততাৰে নেতৃত্ব লয় তেতিয়াহ'লে মই কিন্তু পদটো দিবলৈ সাজু আছোঁ। মই বহুত ভাগৰুৱা হৈ গ'লোঁ, বহুত কথা শুনিলোঁ। আৰু আইমণি বৰুৱাৰ ৰেকৰ্ড নাই যে গুৱাহাটীলৈ যাওঁ পইচা দে আমুক চাৰ্কুলৰ পৰা ইমান টকা, সেইটো কোনো ছোৱালীয়ে ক'ব নোৱাৰিব। সেইটো মোৰ দ্বাৰা নহ'ব। মই যি খৰচ কৰিছোঁ নিজে কৰিছোঁ, নিজে লৈ যাম লগত এগৰাকী। পাৰিছোঁ যদি মোৰ চাৰ্কুলাৰ কোনোবা লগৰ কৰ্মী কেইগৰাকীকে মই কওঁ যে কিবা এটা তুলি পেলাই দে, ইমানটো খৰচ হৈছে, কিন্তু মই গহপুৰত ঘূলি ঘূলি ফোন কৰি নাথাকোঁ টকা দে মোক, টকা দে মই আন্দোলন কৰিলোঁ। কোনো ৰেকৰ্ড নাই। অসমৰ কোনো চুকত ক'ব নোৱাৰে যে আইমণি বৰুৱা এগৰাকী তেওঁ নৈতিকতা থকা এগৰাকী কৰ্মী নহয়। তেওঁক মই যিখিনি সহায় কৰি গৈছোঁ, তেওঁ প্ৰথম পৰ্যায়ত গৈ পেলাই ক'লে CI2 বদনাম, তাৰপিছতে মই আঁকোৱালি লৈ পেলাই তেওঁক মই এবাৰ পদবী দিছিলোঁ, তাৰপিছতে আকৌ আমাৰ সংগঠনৰ বদনাম গাইছে। গতিকে এচাম মানে দুষ্ট, এইবিলাক সমাজ শুদ্ধ কৰা মহিলা নহয়, তেওঁলোক আঁতৰি গৈছে, সংগঠনৰ লাভ হৈছে। তেনেকুৱা মানুহ আঁতৰি যোৱাটো আমাৰ কাৰণে শুভ লাগিব। আৰু এটা কথা কৈছে, তেওঁ বাৰম্বাৰ কৈ আছে যে অসম অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ ৰেজিষ্ট্ৰেশ্যন হোৱা নাই, কিন্তু তেওঁ গমেই নাপালে। আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড সকলোখিনি 121 গৰাকী অংগনবাদী কৰ্মী সহায়িকা দি পেলাই আমাৰ সংগঠনটো যে ৰেজিষ্ট্ৰেশ্যন হ'ল, তেওঁ এগৰাকী প্ৰচাৰ সম্পাদিকা হিচাপে তেওঁক আমি গমকেই নিদিলোঁ। তেওঁ যে সেইটো গাই ফুৰিলে নহ'ব নহয়। ক'ত কি হৈ আছে তেওঁক আমি ভিতৰুৱা কথাবিলাক নকওঁ নহয়। সংগঠন এটা চলাওঁতে মানুহৰ বহুত ঘাত প্ৰতিঘাত, বহুত কথা শুনিব লাগিব। তাৰ মাজতে আমি সংগ্ৰাম কৰিব লাগিব। আমাৰ লক্ষ্য উদ্দেশ্যত উপনীত হ'ব পাৰিব লাগিব। হাতী যেতিয়া আগত যাব কুকুৰে ভকিব, মোৰ মনত নাই
এগৰাকী কুকুৰ বুলিয়ে ভাবিছোঁ। সেইটো মাইণ্ড কৰিব নালাগে। আমাৰ সংগঠনৰ ৰেজিষ্ট্ৰেশ্যন হ'ল অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থা, এটা শক্তিশালী সংগঠন। ইয়াত কোনো ৰাজনীতি বেনাৰ নহ'ব, কোনো দল সংগঠনৰ বেনাৰ নহ'ব। আৰু আপোনালোকে ভাবিছে যে অখিল গগৈ থাকে, অখিল গগৈক আমি কেতিয়াও মানি ল'লোঁ। আৰু তেওঁলোকে যদি কেতিয়াবা আজি চাওঁ, এটা যেতিয়া আন্দোলন কৰি থাকি মীৰা বাইদেউ তেওঁ নিজে আহিছিল। তেওঁ আহিলে, আমি যেতিয়া সংগ্ৰাম কৰি থাকিম, তেওঁ যদি আহে, তেওঁক আমি এটা ভাষণ দিবলৈ ক'মেই, সেইটো এটা পজিটিভ। আৰু তেওঁক আমি কি নাহিবই, আপুনি আহিলে আমাৰ চৰকাৰে বেয়া পাব, আমি খেদি দিবতো নোৱাৰোঁ। গতিকে ঠিক তেনেকৈ অখিল গগৈও হয়তো কেতিয়াবা আমাৰ সংগ্ৰামৰ সভাস্থলীত উপস্থিত হয়। সেইবুলি আমি অখিল গগৈক খেদি দিব নোৱাৰোঁ। কিন্তু অখিল গগৈ কোৱা নাই যে অসম অংগনবাড়ী আমাৰ নামতো ল'ব লাগিব। অসম অংগনবাড়ী ইমান সংখ্যক ল'ৰা ছোৱালী আহিছে, গতিকে আমাৰ নামলটোক তেওঁলোকক বুজি দিওঁ ৰাইজৰ দলত। সেইবিলাক কিন্তু কৰা নাই। তেওঁলোকে আমাক আৰে আৰে ৰাস্তাটো দেখুৱাই দিছে। আপোনালোকে ভুল ধাৰণা। তেতিয়াও নাভাবিব যে কৃষকমুখী আমাৰ লগত আছে। আজি যদি আমি আমাৰ ছোৱালী এটা শক্তিয়ে গৈ পেলাই এসপ্তাহৰ আগত গুৱাহাটীত পাৰ্মিশ্যন ল'বলৈ যায়, তেওঁলোকক নিবিচৰাকৈ, তেওঁলোকৰ কোনো আপত্তি নাই। আমি যাব নোৱাৰোঁ, আপোনালোকে পাৰ্মিশ্যনটো উলিয়াই দিয়ক, সেইকাৰণে আমি সহায় লৈছোঁ। কিন্তু আমি তেওঁলোকৰ নাঙলটো লোৱা নাই নহয়। এগৰাকী আমি মহিলা, আমি আন্দোলন কৰিবলৈ যাওঁতে ওদালগুৰিত এনেকুৱা হৈছিলে, ট্ৰেইনত যাওঁতে মোৰ বেগ পৰ্যন্ত মোৰ অলপমান আছিলে নেকি ন, মই অলপমান মানে ট্ৰেইনৰ পৰা পৰি গ'লোঁ। এনেকুৱা পৰ্যায়ত আমি লেট্ৰিনৰ কিনাৰত পলিথিনত সংগ্ৰাম কৰা ছোৱালী মই বহুত কষ্ট কৰি গৈছোঁ। তথাপিতো ইমান ঘাত প্ৰতিঘাতৰ মাজতো ছোৱালীৰ নিগেটিভ কথা শুনিব লাগে। ঠিকে আছে, সেইটো ঈশ্বৰে শক্তি দিছে, ঈশ্বৰৰ আশীৰ্বাদ বুলিয়ে মই